আপুনি থানাত কিবা জাননী দিছে নেকি? না জাননী দিয়া নাই, দিম। কেতিয়া দিব? আজি দিম। ৰাতি 1:30টাৰ পিছত ভাত খাইছে, ভাত খাই কিনি পিছত আৰু কৈছে টোপনি মাৰিব যাবলৈ। টোপনি মাৰিব কৈছে, পিছতে আৰু ঘৰৰ পৰা আৰু নাই। ল'ৰাজনৰ নাম কি? ৰাকিবুল ইছলাম। বয়স কিমান? 17 বছৰ 3 মাহ। কিবা মানসিক বিকাৰগ্ৰস্ত আছিল নেকি ল'ৰাজন? ল'ৰাজনে এনে কিন্তু ডিষ্টাৰ্ব নাই, কিন্তু মেণ্টেলৰ অলপ প্ৰব্লেম আছে। ৰাতি 2টা বজাত নাইকিয়া হৈছে ঘৰৰ পৰা। ৰাতি 2টা বজাত নাই। আপুনি কি ভাবে এতিয়া কাৰোবাক সন্দেহ কৰিছে নেকি? মই সন্দেহ কৰা নাই, কিন্তু ৰাতি 2টা বজাত গৈছে, ঘৰত কৈছে টোপনি মাৰিবলৈ কৈছোঁ আমি, আৰু টোপনি মাৰা নাই। ৰাতি 2টাৰ পিছত আৰু নাই। পিছত আপোনালোকে ঘৰ বিচাৰি চালে যে ল'ৰাজন ঘৰত নাই? না মানে এতিয়া আপুনি কি কয়? এতিয়া মানে আমি চব জাগাত খুজিছোঁ, এতিয়া পোৱা নাই। কোনোবা মানুহ খবৰ চবৰ দিয়া নাই যে তাত আছে বুলি। কোনোবা মানুহ বিচাৰি পায় যে আমি অনুৰোধ জনালোঁ, মোবাইলৰ ফোন নম্বৰত ফোন মাৰি কৈ দিব। আপুনি থানাত কিবা জাননী দিছে নেকি? না জাননী দিয়া নাই, দিম। কেতিয়া দিব? আজি দিম। ৰাতি 1:30টাৰ পিছত ভাত খাইছে, ভাত খাই কিনি পিছত আৰু কৈছে টোপনি মাৰিব যাবলৈ। টোপনি মাৰিব কৈছে, পিছতে আৰু ঘৰৰ পৰা আৰু নাই। ল'ৰাজনৰ নাম কি? ৰাকিবুল ইছলাম। বয়স কিমান? 17 বছৰ 3 মাহ। কিবা মানসিক বিকাৰগ্ৰস্ত আছিল নেকি ল'ৰাজন? ল'ৰাজনে এনে কিন্তু ডিষ্টাৰ্ব নাই, কিন্তু মেণ্টেলৰ অলপ প্ৰব্লেম আছে। ৰাতি 2টা বজাত নাইকিয়া হৈছে ঘৰৰ পৰা। ৰাতি 2টা বজাত নাই। আপুনি কি ভাবে এতিয়া কাৰোবাক সন্দেহ কৰিছে নেকি? মই সন্দেহ কৰা নাই, কিন্তু ৰাতি 2টা বজাত গৈছে, ঘৰত কৈছে টোপনি মাৰিবলৈ কৈছোঁ আমি, আৰু টোপনি মাৰা নাই। ৰাতি 2টাৰ পিছত আৰু নাই। পিছত আপোনালোকে ঘৰ বিচাৰি চালে যে ল'ৰাজন ঘৰত নাই? না মানে এতিয়া আপুনি কি কয়? এতিয়া মানে আমি চব জাগাত খুজিছোঁ, এতিয়া পোৱা নাই। কোনোবা মানুহ খবৰ চবৰ দিয়া নাই যে তাত আছে বুলি। কোনোবা মানুহ বিচাৰি পায় যে আমি অনুৰোধ জনালোঁ, মোবাইলৰ ফোন নম্বৰত ফোন মাৰি কৈ দিব।